বিশ্বনাথৰ বৰপামত কৰম পূজা মাংগলিক নীতি নিয়মৰ মাজেৰে পূজা সম্পন্ন। বিশ্বনাথৰ বৰপাম তিনিআলিত অতি উলহ মালহেৰে উদযাপন কৰা হয় কৰম পূজা। 20 সংখ্যক কৰম পূজা ভাগত কুমাৰী ছোৱালীসকলে 3 দিন উপবাসে থাকি নদী ঘাটৰ পৰা বালি উঠাই নীতি নিয়মৰ মাজেৰে কৰম ডাল প্ৰতিষ্ঠা কৰে। মাংগলিক নীতি নিয়মৰ মাজেৰে পূজা পৰ্বৰ পাছত কৰম পূজা কাহিনী বৰ্ণনা কৰে অতুল পাটৰে, লগতে সহযোগ কৰে ৰাতু পাটৰ আৰু লাল বাহাদুৰ পাটৰে। ইয়াৰ পিছতে ঘিলাধাৰী চাহ বাগিচাৰ ঝুমুৰ দলে আখৰাস্থলী শুভ উদ্বোধন কৰে। আনহাতে কৰম পূজাৰ লগত সংগতি ৰাখি সম্বৰ্ধনা সভাৰো আয়োজন কৰে উদ্যোক্তাসকলে। অনুষ্ঠানত অংশগ্ৰহণ কৰা অৱসৰপ্ৰাপ্ত অধ্যক্ষ জগানন্দ কুৰ্মী, শিক্ষক সমাজসেৱক অৰুণ বৰদলৈ, সনাতন কুৰ্মী, ননীগোপাল কৰ্মকাৰ, দেৱেন পাটৰ, ৰমেশ ভূমিজকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। নিশাৰ ভাগত বহুকেইখন গাঁৱৰ ঝুমুৰ দলে কৰম পূজা ভাগত অংশগ্ৰহণ কৰি নৃত্য গীত আদি পৰিৱেশন কৰে। এইদৰে উৰেটো নিশা আনন্দ ফূৰ্তিৰ মাজেৰে পালন কৰা হয় কৰম পূজা। আৰম্ভণিৰে পৰা শেষলৈকে কৰম পূজা ভাগ সফলতাৰে সমাপন হোৱাত সন্তুষ্টি প্ৰকাশ কৰিছে এতিয়া উদযাপন সমিতিৰ সভাপতি পাপু ভূমিজ আৰু সম্পাদকদ্বয় ৰাহুল কুৰ্মী, প্ৰাঞ্জল কুৰ্মীৰ লগতে অন্যান্য বিষয়ববীয়াসকলে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট, অসম খবৰ।